নমস্কাৰ, গুড ইভিনিং সকলোকে। আজি মই ভিডিঅ'টি এনেকৈ হঠাৎ আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে গধূলি 6:30। আজি কোনো প্লেনিং নোহোৱাকৈ হঠাৎ ফুৰিবলৈ যাব ওলাইছোঁ। মই পিছে ভাইটিহঁতৰ লগত যাম, হাজবেণ্ড নাযায়। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে পিছত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ বলক। আজি ষ্টাৰ্ট কৰিছোঁ শ্বিলঙৰ পৰা। এয়া শ্বিলং মাৰ্কেট বজাৰ কৰিব আহিছোঁ। চোৱা চেক কৰা, দেখাম আৰু আগলৈকে। বজাৰখন দেখি বাৰু কি লওঁ কি নলওঁ যেন লাগি গৈছে, ইমানবোৰ বস্তু। সেয়েহে এটাৰ পিছত এটা আনটোৰ পিছত আনটো চাইহে আছোঁ। ইয়াত পিছে ইমান গৰম নাই, আমাৰ তাত যিমান গৰম মানে ধুনীয়াকৈ চলি যাব পাৰি। ৰাতি হ'লে অকণমান কম্বল চম্বল ল'ব লাগে, বাকী দিনত এনেকৈ ধুনীয়াকৈ চলি যাব পাৰি, বহুত আৰাম। আৰু হঠাৎ যিহেতুকে ইমান গৰমৰ পৰা এনেকুৱা এটা জেগাত আহিব পাৰিছোঁ, মনটো খুবেই ভাল লাগি আছে। বাৰু এনেকৈ দিনটোত কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া পূৰা ঘূৰি আছোঁ, বজাৰ কৰিছোঁ, কি কি কৰিছোঁ দেখাম। কিন্তু মাস্কখন খুলিব নোৱাৰি কাৰণে মই খোলা নাই। এতিয়া গোটেই মাৰ্কেটখন ঘূৰিম আজি। বেক চাইড কৰি দেখাই দিয়া। যদিও ভাইটিহঁতৰ লগত আহিছোঁ, যিহেতুকে হাজবেণ্ড লগত নাই, অকণমান মনটো বেয়া লাগিও আছে। তথাপিতো এনেকৈ ঘূৰিছোঁ আৰু পূৰা বজাৰ কৰি আছোঁ আজি। এইয়া আগে আগে গৈ আছে। কি ল'ম কি নল'ম যেন লাগিছে, ইমান ধুনীয়া ধুনীয়া বস্তু, বহুত ধুনীয়া দেই বস্তুবিলাক। অফ চিজনত হ'লেও এটা চুৱেটাৰ ল'ব পাৰিলে ভাল আছিলে চোন। চুৱেটাৰ এটা চাব লাগিব। এই জানে বহুত ধুনীয়া, ইয়াতে থাকে তাই। খাচীয়া ট্ৰেডিশ্যনেল ড্ৰেছটোক জাইনচাম বুলি কয়। এইটো এটা থিন ব্লাউজ আৰু এনেকুৱা দুটা তলত পেটিকোট পিন্ধি কিনে দুটা শ্বিট এনেকৈ। বহুত ধুনীয়া দে। কোনটো জোতা ভাল লাগিছে তোমাৰ? সেয়া গোটেই বজাৰখন বহুত বেছি ভিৰ হৈ আছে, সেইকাৰণে বেছি কথা ক'ব পৰা নাই আমি। ইয়াতে মাইনাৰ কাৰণে চেণ্ডেল চাই আছে, ধুনীয়া ধুনীয়া চেণ্ডেল আছে। এইবিলাক বহুত কম কম দামতে, 150-200 টকা। বজাৰ ঘূৰি ঘূৰি আহি এতিয়া সোমালোঁ আমি শ্বিলঙৰ বিশাল মাৰ্কেট, য'ত নেকি পুলিচ বজাৰতে আছে। আমি পুলিচ বজাৰখন ঘূৰি আহিলোঁ, এতিয়া ইয়াতে সোমাইছোঁ। মাইনাহঁতে কিবা চাই, আৰু ইয়াত দেখিছে নহয়, মাইনাহঁতে হাতত পুতলা লৈ আছে। এনেকৈ ডাঙৰ ডাঙৰ পুতলা কিছুমান ল'লে তেওঁলোকে। এতিয়া সোমাইছোঁ আমি কিবা এটা খাবলৈ, আৰু ইমান ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল, সেয়েহে মই এনেকৈ ৰাখিলোঁ। বাকীখিনি মই এনেকৈ ফটোৱে দি দিছোঁ ইয়াতে। পুলিচ বজাৰৰ পৰা টেক্সি বিচাৰি বিচাৰি টেক্সি নাপাই খোজকাঢ়ি আহি এতিয়া আমি প'ল' পাইছোঁ। এয়া মাইনাই কিবা দেখুৱাই দেখুৱাই দি আছিলে আমাক, তাকে এনেকৈ মই ৰেকৰ্ড কৰি ৰাখিলোঁ আৰু ভইচ অভাৰ দিছোঁ। তাত বহুত হুলস্থুল, মানে গাড়ীৰ চাউণ্ড আহি আছিলে, সেইকাৰণে মই ভইচ অভাৰ দিব লগা হ'ল। এতিয়া ঘৰত যাম ন ডাইৰেক্ট। অটো ক'ত পাম? অটো শুনো, মই যে কৈছিলোঁ সুৰচি, এইখন হোটেল সুৰচি। মাৰ্কেট মাৰ্কেট শ্বিলঙৰ মাৰ্কেট। বাছ ষ্টেণ্ড নেকি এইবিলাক? শুনো কি মুনু, কেনেকুৱা লাগিল কোৱা শ্বিলঙত আহি? মজা। কি খাইছা তুমি? দেখুৱাই দিয়া, দূৰত যোৱা, দেখুৱাই দিয়া।
তোমাৰ লাগে পাইছে আমি শ্বিলঙত আছো কোৱা ক'ত পূজা আছা খাব গৈছিলো আজি পূজা নহয় ফুৰিব গৈছিলো এতিয়া এই টেক্সিও না খোজকাঢ়ি আহিব লগা হৈছে খোজকাঢ়ি গৈ আছো আমি টেক্সি নাই পুলিচ বজাৰৰ পৰা এতিয়া পলো আহিছো পলো আমি জাগা নাজানো এই তাই চিনি পায় আমাৰ টিকলি তাই চিনি পায় বজাৰত গৈছো কিবা কিবি বজাৰ কৰিলো সৰু সৰু গাড়ী বিচাৰি বিচাৰি গাড়ী নাই এতিয়া আমি ইমান দূৰ খোজ কাঢ়িলো এতিয়া গৈ আছো অৱস্থা নাই আৰু গৰমত পুলিচ বজাৰৰ পৰা আহি এতিয়া কি পালো পলো পালো ন শুনো এতিয়া আমাক গাড়ীয়ে পলো টাৱাৰ বোলে এইটো জেগাবিলাক বহুত ধুনীয়া কিন্তু আমাক গাড়ীয়ে নুঠায় এতিয়া এইটো ছেকেণ্ড হেণ্ড মাৰ্কেট হয় ফাইনেলি গাড়ী পালো এতিয়া গোটেইবিলাক গাড়ীত আমাৰ লোকেল ভগাত চান পাপৰি খাই আছে মই কেডি ফ্লস খাই কিনে ভাত আঠা হোৱাটো মই খাই আছো আৰু আমাৰ গাইডে যি তাই আমাক তাই ঘূৰালে আজি আৰু আমি এতিয়া গৈ আছো বৰা বজাৰ বোলে আছিলে তাত আমি নগলো কিন্তু যাব লাগিব এবাৰ কালিতো আমি ঘৰতে যাম কিন্তু আজি চাওঁ যাব পাৰো নেকি এবাৰ ঠিক আছে দেখুৱাই থাকিম এয়া হ'ল গল্ফ ফ্লিং মই পিছে ভালকৈ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ যিহেতুকে গাড়ীত আছোঁ আৰু নিজৰ গাড়ীতো যোৱা নাই বেলেগ গাড়ী লৈছোঁ সেইকাৰণে যিখিনি পাৰিছোঁ তেনেকৈ ৰেকৰ্ড কৰিছোঁ চাওকচোন বাৰু ইমান ধুনীয়া গোটেই সেউজীয়া হৈ আছে তাতে আৰু এতিয়া বৰষুণো দি আছিলে যে বৰষুণ দিলেতো আৰু ক'বই নালাগে গোটেই গছ গছনি সকলোবোৰ সেউজীয়া হৈ থাকে মই পিছে আগতেও তেনেকৈ শুনিছিলোঁহে দেখা নাছিলোঁ ইয়াত প্ৰথম দেখিছোঁ যিহেতু আমি হোটেলত নহয় আমাৰ বাহঁতৰ ঘৰত আছিলোঁ সেয়েহে বজাৰ চজাৰ কৰি আহি বাহঁতৰ ঘৰত সোমাই ভাত খাই এতিয়া আকৌ আমাৰ নিজৰ গাড়ীখন লৈ পেলাই আমি বা আৰু আমাৰ ফেমিলিটো গোটেইকেইটা আকৌ ওলাইছোঁ শ্বিলংখন এবাৰ ঘূৰি আহোঁ শেষত এবাৰ বৰাপানীৰ ফালেও এনেই এবাৰ যাম আৰু তাকে ওলাইছোঁ এতিয়া আৰু মই ভইচ অভাৰ দিছোঁ এইটো কাৰণে যে আমাৰ গাড়ীত গোটেই গান চলি আছিলে আৰু গান থাকিলেতো কপিৰাইট আহি যাব সেইকাৰণে ভইচ অভাৰ দিব লগা হৈছে Don't know where we're gonna fly like you did sometimes. Seeing eyes of mine. Love, love, love. I wanna be strong, strong. We're doing wrong, wrong, wrong. But I'll try to fix it. Love, love, love. I wanna be strong, strong. We're doing wrong.
ৰাস্তাৰ কাষত যে থাকে সৰু সৰু দোকানবোৰ আহি আমি তাত সোমালোঁ আমি কোনো ডাঙৰ ৰেষ্টুৰেণ্টত সোমোৱা নাই ইয়াৰে লোকেল যিবিলাক মাইকীবিলাকে দোকান দিয়ে সেই দোকানতে সোমাইছোঁ একাপ চাহ খাওঁ বুলি এনেকৈ গোটেইবিলাক ৰখিছোঁ ওচৰতে কিবা এটা ফল আছিলে সেইটো চাইহে আছিলোঁ আমি এনেকৈ कितना साल रही थी 2008 এতিয়া বাজিছিলে 4:30 মান আৰু চাওকচোন আকাশখন ইমান ধুনীয়া হৈ আছে ৰেকৰ্ড নকৰাকৈ থাকিব নোৱাৰিলোঁ এইকাৰণে এনেকৈ ৰেকৰ্ড কৰিছোঁ এতিয়া আমি বৰাপানীৰ ফালে গৈ আছোঁ বৰাপানীত যদিহে ভিডিঅ' বনাব পাৰোঁ আপোনালোকক নিশ্চয় দেখাব চেষ্টা কৰিম নহ'লে মই পিছত ফটো লগাই দিম এয়া খাচিয়াবিলাকৰ লোকেল ডিছ হয় ইয়াত কিবা বুট তিল আৰু কিবা কিবি মিক্স কৰি বনাইছে সেইকাৰণে ফটোখন লগাই দিলোঁ এয়া বৰাপানীৰ কেইখনমান ফটো আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ